আমাৰ ক'বলৈ মন গৈছে আজি আমি বিশ্বায়নৰ যুগত ডাঙৰ দীঘল হ'লেও বিভিন্ন সা সুবিধা পালেও আচলতে আমি আন্তৰিক বিশ্বায়ন ঘটাব পৰা নাই। আন্তৰিক বিশ্বায়ন ঘটাব পৰা হ'লে মানুহৰ মাজত খেয়ালি হিংসা দ্বেষভাৱ বৃদ্ধি নাপালেহেঁতেন। কিন্তু তাৰ মাজতে এই কাকপথাৰৰ মহাপুৰুষীয়া নামঘৰক কেন্দ্ৰ কৰি এই সমাজে তাৰ ব্যতিক্ৰমী আদৰ্শ দেখুৱাইছে যে এই অঞ্চলৰ ৰাইজৰ মাজত আধ্যাত্মিক প্ৰৱণতা অতি সুদৃঢ় হৈ আছে। সেয়ে আমাৰ ক'বলৈ মন গৈছে এই আধ্যাত্মিক প্ৰৱণতা থকা পৰ্যন্ত আমাৰ যিমানেই সন্মুখৰ সমস্যা নাহক কিয় আমাৰ অসমীয়া সমাজখনৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে আৰু অসমীয়া সমাজখন এনেকৈ সদায় যে উজ্জীৱিত হৈ থাকিব এই বাৰ্তা এই কাকপথাৰৰ মহাপুৰুষীয়া নামঘৰৰ সমাজে তাক দাঙি ধৰিছে। সঁচা সিদিনা আমি লণ্ডনলৈ গৈছিলোঁ। আচলতে 28 ছেপ্টেম্বৰতে আমাক তাত এটা ভাষণ দিয়াৰ সুযোগ দিছিল কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ যোগেদি। কিন্তু সেইখিনি সময়ত আমাৰ লগৰসকলৰ ভিছা আমি প্ৰস্তুত কৰিব নোৱাৰাৰ কাৰণে অকল আমাৰ নিজৰ ভিছাখন অহাৰ বাবে আমি সেই মুহূৰ্তত সেই যাত্ৰা কৰিব নোৱাৰিলোঁ। তাৰপিছত আমাৰ ভিছাখনৰ ম্যাদ 14 ফেব্ৰুৱাৰীলৈকে থকাৰ কাৰণে আকৌ এবাৰ তাৰ পৰা আমাক নিৰ্দেশ দিলে যে আপুনি আকৌ এবাৰ প্ৰয়াস কৰিব লাগে। সেই আমাৰ মাজুলীত ভাওনা সমাৰোহ চলি থকাৰ মুহূৰ্ততে আমি আকৌ এবাৰ প্ৰয়াস কৰিছিলোঁ। শেষত আমাৰ ডেকা গোস্বামীৰ ভিছাখন আহিলেই আমি তেওঁকে লগত লৈ লণ্ডনলৈ গ'লোঁ। 3 ফেব্ৰুৱাৰীত তাত উপস্থিত হৈছিলোঁ আৰু 6 ফেব্ৰুৱাৰীত আমি ভাষণটো দিছিলোঁ এটা ভাৰত ভৱন নামৰ এটা হলত, অৰ্থাৎ কেম্ব্ৰিজৰ আণ্ডাৰ ইণ্ডিয়ান এম্বেচিৰ এটা হল আছে, তাতে আমি ভাষণটো দিছিলোঁ। আৰু সেই ভাষণটোৰ শিৰোনাম আছিল শংকৰদেৱ এণ্ড ইউনিভাৰ্চেল ব্ৰাদাৰহুড, অৰ্থাৎ শংকৰদেৱ আৰু বিশ্ব ভাতৃত্ববোধ। আৰু সেই কথাখিনি আমি তাত ভাষণত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিলোঁ যে মহাপুৰুষ শংকৰদেৱে কেনেকৈ গোটেই বিশ্বৰ মানুহক একলগ কৰাৰ প্ৰয়াস কৰিছিল। আপোনালোকে জানেই ভাওনাৰ বচনত, সূত্ৰধাৰৰ বচনত, ভাগৱতৰ কীৰ্তনত সেই সামূহিক ভাৱধাৰাহে উল্লেখ আছে। মহাপুৰুষজনে কোনো সম্প্ৰদায়ক উদ্দেশ্যি কোৱা নাছিলে, বৰ্ণক উদ্দেশ্যি কোৱা নাছিলে, কোনো ব্যক্তিৰ সম্বোধন কৰি কোৱা নাছিল, মাত্ৰ কৈছিল হে সভাসদৰ লোক, হে সমাজৰ লোক, হে সামাজিক লোক, ও বা নৰলোক। অৰ্থাৎ এনেধৰণৰ বাণীখিনিৰ যোগেদি গোটেই বিশ্বৰ মানুহক সম্বোধন ধৰা কথাটোকে বুজায়। আৰু আপোনালোকে জানি আচৰিত হ'ব তেওঁৰ নিজৰ জন্মভূমি অসমৰ নাম 3 বাৰ লৈছিল, কিন্তু ভাৰত ভূমিৰ নাম 42 বাৰ লৈছিল। গতিকে তেখেত কেনেকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত হৈছে, তেখেত কেনেকৈ বিশ্ববাসীৰ সন্মুখত প্ৰতিষ্ঠিত হৈছে, এই কথাখিনি তাৰ উদাহৰণ। আৰু অকণমান আমি যদি পৰ্যালোচনা কৰি চাওঁ সেই পদন্তখিনি আমি পাম। তেওঁ কি কৈছিলে যে সমস্ত ভূতত্বব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণুমুখী কবি। বিশ্বত যিমান ভূত মানে প্ৰাণী আছে সকলোতে বিষ্ণু আছে, বিষ্ণুমুখী জ্ঞানেৰে সকলোকে সন্মান জনাবা। আৰু তাৰ ওপৰলৈ গৈ কৈছে কুকুৰৰ শৃগালক অৰ্থবোৰ আত্মাৰাম জানিয়া সবাকো কৰিব পৰা। কুকুৰ শৃগালকে ধৰি যিমান ইতৰ প্ৰাণী আছে সকলোতে হৰি আছে বুলি, বিষ্ণু আছে বুলি ভাবি সন্মান জনাবা। গতিকে এই কথাই প্ৰমাণ কৰে যে তেখেত কিমান মানৱ দৰদী, তেখেত কিমান প্ৰাণীপ্ৰেমী আৰু তেখেত সকলোৰে যে বিশ্বৰ গুৰু, এই কথা প্ৰমাণ কৰে। সেয়ে আমি ভাষণত সেই কথাখিনি সহজভাৱে প্ৰকাশ কৰিছিলোঁ। আমি ইয়াক অকল জগতগুৰু বিশ্বগুৰু বুলি কৈ থাকিলে নহ'ব। প্ৰকৃতাৰ্থত তেওঁৰ সেই বাণীসমূহ যদি আমি বিশ্বৰ প্ৰান্তে প্ৰান্তে বিলাব পাৰোঁ, এদিন তেওঁলোকে এই বিশ্বগুৰু স্থানলৈ আহিব আৰু এই বিশ্বগুৰু যে শংকৰদেৱ হয় এই কথা তেওঁলোকে নিজেই প্ৰমাণ পাব। গতিকে তাৰ কাৰণে আমাৰ সকলোৱে কৰণীয় কৰ্তব্য আছে। আপোনালোকে উল্লেখ কৰিছে আমি লণ্ডন আছিল চেষ্টা কৰিছোঁ, আমি আমেৰিকাত নিউ জাৰ্চিত মহাপুৰুষ শংকৰদেৱৰ আদৰ্শৰ এটা নামঘৰ আৰ্হি প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰা হৈছে। ডুবাইত যিখন মুছলিম কাণ্ট্ৰি তাতো প্ৰয়াস কৰা হৈছে। সিদিনা লণ্ডনত আমি সেই প্ৰস্তাৱ দি আহিছোঁ। কিন্তু ঠিক আমি ইমান সামৰ্থ্যৱান নহয়, ইমান শক্তিবান নহয়। ৰাইজে যদিও আমাক বিশেষ ধৰণে অভিনন্দন জনাই আমাক উপচাৰি পেলাইছে, কিন্তু আমি তেনেই নিমিত্ত ৰাইজৰ মাজত ধূলিকণা। তথাপি আমি প্ৰয়াস কৰিছোঁ ৰাইজৰ সেৱা কৰিবৰ কাৰণে, মহাপুৰুষীয়া সংস্কৃতি সকলোৱে প্ৰচাৰ কৰিবৰ কাৰণে। কিন্তু তাৰ কাৰণে ৰাইজৰ সহযোগ লাগিব, আশীৰ্বাদ। সেই ছদিনীয়া অভিজ্ঞতাৰে ক'ব লাগিব যে তাৰ লণ্ডনৰ মানুহবিলাক অত্যন্ত পৰিশ্ৰমী আৰু অত্যন্ত চিন্তাশীল ব্যক্তি, আৰু সেইকাৰণে তেওঁলোকৰ সমাজখন দুপৰূপে সদায় উন্নতিৰ শিখৰত আগবাঢ়ি গৈছে। এটা উদাহৰণ দিব খুজিছোঁ তেওঁলোক কিমান বিশ্বাসী।
আমি যিটো ঘৰত আছিলোঁ তাক এপাৰ্টমেণ্ট বুলি কয়। পোনে পোনে আমি হোটেলত থকা নাছিলোঁ, গেষ্ট হাউচত থকা নাছিলোঁ। এটা আমাক এপাৰ্টমেণ্ট ঠিক কৰি দিছিলে। সেই এপাৰ্টমেণ্টটোত আমি দুয়োগৰাকীয়ে নিজা নিজাকৈ থকাৰ ব্যৱস্থা আছিলে, আমি ৰান্ধিব পৰা ব্যৱস্থা আছিলে, গা পা ধোৱাৰ ব্যৱস্থা আছিলে। ডাঙৰ এটা পৰিৱেশ, আৰু কোনোবা গ'লে আমাৰ ইয়াত দেখা কৰাৰ নিচিনাকৈ তেনেকুৱা দেখা কৰাৰ ব্যৱস্থা আছিল। 3 তাৰিখে আমি যোৱাৰ লগে লগে তেওঁলোকৰ কেয়াৰ টেকাৰজনে আহি আমাক চাবিটো চমজাই দিলে। চাবিটো দি ক'লে যে চাবিটো এনেকৈ লকটোত লগাই দিলেহে দুৱাৰখন খোল খাব, আৰু এনেকৈ লগাই দিলেহে দুৱাৰখন বন্ধ হ'ব, আৰু যদি সেইটো অন্যথা হয় দুৱাৰ খুলিবও নোৱাৰে আৰু বন্ধও কৰিব নোৱাৰে। সেই কথাখিনি শিকাই দিলে। আৰু ক'ত কেনেকৈ গেছ, ইয়াৰ নিচিনা গেছ নহয়, কাৰেণ্টৰ গেছ, গ্লাছৰ ওপৰত মাত্ৰ কুকাৰটো বা কেৰাহীখন দিব লাগে, সেইবোৰ শিকাই দিলে। তাৰ ঠিক আধা ঘণ্টা পিছতে মানুহজন গ'ল গ'ল, আধা ঘণ্টা ঠিক হোৱাই নাই, 10-15 মিনিটৰ ভিতৰত। তাৰপিছত আমি আচৌ হোৱাৰ কাৰণে অকণ দুই এটা সৰু সুৰা সুবিধা পাইছোঁ যে মানুহজনক সোধোঁ কেনেকৈ কি কৰিব লাগে, কিন্তু কোনো মানুহ নাই, একজন মানুহ নাই। আৰু 6 দিন থাকিলেও তেওঁলোকৰ কোনো মানুহ নাহিলে। কিন্তু পিছত আমি গম পালোঁ যে মানুহ কৰাৰ প্ৰয়োজনেই নাই, আচলতে অকণমান কথাখিনি ভালকৈ চিন্তা কৰিলেই সকলো নিজে কৰিব পাৰে। তথাপি শেষৰ দিনা 9 তাৰিখে আমি যেতিয়া আহিব খুজিছোঁ, তেওঁলোকলৈ আমি ফোন কৰিলোঁ যে আপোনালোকে নাহক, আমি এতিয়া যামগৈ, আপোনালোকৰ বস্তুখিনি ঠিকে ঠিকে আছে নাই, বা আপোনালোকে চকী লওক, ঘৰ দুৱাৰ আমি কিবা নষ্ট কৰিছোঁ নেকি সেইটো এবাৰ চাওক। তেওঁলোকে উত্তৰত ক'লে আমি একো চোৱাৰ প্ৰয়োজন নাই, আপোনালোকে চাবি গুচা এঠাইত থাকিবলৈ হ'ল। তেতিয়া আমি ভাবিলোঁ সেইখন দেশৰ উন্নতি নহ'ব কিয়? যি মানুহে মানুহক অবিশ্বাস কৰে তেওঁলোকৰহে অৱনতি হয়, যি মানুহে মানুহক বিশ্বাস কৰে তেওঁৰ অৱনতি হ'ব নোৱাৰে। সেইখন দেশৰ যে পদে পদে অকল উন্নতি, ইয়াৰ মূল কাৰণটো হৈছে বিশ্বাস। চাওকচোন, আমি ইয়াত হ'লে কাৰোবাক চমজালে 10 দিন বা 8 দিনৰ পিছত তন্ত্ৰজনকে লিষ্ট কৰিলোহেঁতেন যে আমাৰ বস্তু ঠিকে আছেনে নাই, কিবা হেৰাইছে নেকি, কিবা হৰণ হৈছে, তেওঁলোকৰ খবৰ নাই, কৈছে চাকৰি চাকৰি ওলাই হ'ল। এইটোৱে আমাক বৰ মুখ্য কৰি পাশ্চাত্য সংস্কৃতিৰ সকলো কথা কালি কৈছোঁ, আমাৰ অনুকৰণ নহয়, কিন্তু ভাল কথা তেখেতবোৰৰ আছে। তেনেকৈ চীনলৈ যাওঁতে দেখিছিলোঁ সামূহিক চিন্তা, আমেৰিকালৈ যাওঁতে দেখিছিলোঁ সামূহিক চিন্তা। এওঁলোকৰ সেই বিশ্বাস প্ৰৱণতাই আমাক সঁচাকৈয়ে বৰ মুগ্ধ কৰিছিলে। এই কথাখিনি আমাৰ সমাজত যদি প্ৰতিফলিত হয়, সঁচাকৈ আমাৰ সমাজখনটো যথেষ্ট উন্নতি আহিব। এইখিনিকে থোৰতে লণ্ডনৰ সম্পৰ্কত ক'লোঁ। তাৰ লগে লগে যোৱাকালি আমি ইয়াত আমাৰ চাহ বাগানৰ লোকসকলক লৈ আমি আলোচনা কৰিছিলোঁ, কাৰণ তেখেতসকলে ইতিমধ্যে আমাৰ গোটেই সমাজখনৰ ভিতৰলৈ সোমাই আহিছে, এই কথাটো উল্লেখ কৰিব খুজিছোঁ। কালি আমাৰ কেইবাজনো গোট খাইছিলে, আমি তেখেতসকলক এখন ন্যায় সমিতি প্ৰস্তুত কৰিছোঁ। এতিয়া দুই এজনে পৰামৰ্শ দিছিল যে বহল দৃষ্টিভংগীৰে বিভিন্ন সংগঠনৰ আশ্ৰয় ল'ব লাগিব, কথা পাতিব লাগিব। তেনেকুৱাতে অজিত কৰ্মকাৰ নামটো অজিত কৰ্মকাৰ বোলাজনে সহজভাৱে কৈছে যে আপোনালোকে যদি একো বাধা বিঘিনি দেখুৱাই পেলাই আমাক কিবা আঁতৰাই ৰাখে, আমি কিন্তু শংকৰদেৱক নিজে আৱিষ্কাৰ কৰিম, আমি কিন্তু নিজে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিম। গতিকে এইটো কম কথা কোৱা নাই। গতিকে সেইকাৰণে আমি আপোনালোকৰ আগত এই কথাটো উল্লেখ কৰিছোঁ যে চাহ জনজাতি ভাই ভনীসকলক আমাৰ লগত সঁচাকৈয়ে সম্পৃক্ত কৰি ল'ব লাগে, আৰু তেখেতসকলক কেৱল মজদুৰ আখ্যাৰে এতিয়া চিনাকি দিয়াৰ সময় নাই। আমাৰ যি বৈষ্ণৱ সমাজত আমাৰ ভকত বৈষ্ণৱ সংজ্ঞা আছে, আমি তেৰাসকলকো তেনেকৈ বৈষ্ণৱ ভকত সংজ্ঞাৰে পৰিচয় দি আমাৰ লগত এক কৰিব লাগে। আৰু এইটোকে আমি আপোনালোকৰ ওচৰতো নিবেদন জনালোঁ। আমি সংগঠন পাতিছোঁ, প্ৰয়াস কৰিছোঁ, কিন্তু আপোনালোকেও সেই দৃষ্টিৰে তেখেতসকলৰ লগত সহাৱস্থান কৰিব, এইটো আমি আপোনালোকক আবেদন জনালোঁ। আপোনালোকে জানি সুখী হ'ব, আপোনালোকৰ এই সমাজতে এই পাহাৰতেই প্ৰায় 11টা নে 12টা পৰিয়ালে শৰণ গ্ৰহণ কৰিছে, আগতেও লৈছে। আমাৰ ওচৰত বহি আছে, তেখেত উপায় থাকোঁতে শৰণ লৈছিলে হনুমান মহাজন, তেখেতে শৰণ লৈছিলে, আৰু কেইবাজনো তেখেতৰ লগত সংগী হৈ শৰণ লৈছিলে, আৰু এইকেইদিনো ইয়াত শৰণ গ্ৰহণ কৰিছে। এইটো এতিয়া আমাক এটা শুভদায়ক বাৰ্তা প্ৰদান কৰিছে। গতিকে এতিয়া আমি সকলো মিলি সঁচাকৈ এখন বৃহত্তৰ অসমীয়া সমাজ কৰিব লাগিব, কাৰণ তেখেতসকলে 200 বছৰ ইয়াত আছে। 200 বছৰৰ পিছত তেওঁলোক কোনো কাৰণতে আলহী নহয়, তেওঁলোক আমাৰ ইয়াৰ স্থায়ী বাসিন্দা, আৰু তেওঁলোক আমাৰ অসমীয়া। গতিকে আমি এই দৃষ্টিৰে চাবই লাগিব, সকলোৱে সহযোগ কৰিবই লাগিব। কাৰ্যসূচীত দিয়া শৰণ ভজনৰ বিষয়ৰ কথা লৈ আমি প্ৰথমতে ক'ব খুজিছোঁ, আমি সকলোৱে জানো যে আমাৰ এখন সংসাৰ আছে, লৌকিক সংসাৰ।
কিন্তু আমি কেৱল লৌকিক সংসাৰতে যদি আবদ্ধ হৈ থাকোঁ তেতিয়াহ'লে আমাৰ মানৱ জীৱনৰ যিটো লক্ষ্য উদ্দেশ্য সেইটো পৰিপূৰণ নহয়। কাৰণ লৌকিক জীৱনৰ উদ্দেশ্য কি? মায়া মমতাত আবদ্ধ হৈ কেৱল সুখ ভোগৰ চিন্তাত ভুগি হোৱা। কিন্তু আমি তাৰ মাজতেই আধ্যাত্মিক সংসাৰ নিৰ্মাণ কৰিব লাগিব আৰু সেই আধ্যাত্মিক সংসাৰখন নিৰ্মাণ কৰিলেহে আমি মানুহ হিচাপে প্ৰকৃত সুখ আৰু শান্তিৰ অধিকাৰী হ'ব পাৰিম। সেই আধ্যাত্মিক সংসাৰখন তৈয়াৰ কৰিবৰ কাৰণে আমাক সুকীয়াকৈ লৌকিক সংসাৰখনৰ পৰা ওলাই যাবলৈ কোৱা নাই, সন্ন্যাসী হ'বলৈ কোৱা নাই, বৈৰাগ্য জীৱন যাপন কৰিবলৈ কোৱা নাই। সেই লৌকিক সংসাৰ মাজতেই আমি আধ্যাত্মিক সংসাৰখন তৈয়াৰ কৰিব পাৰোঁ। কেনেকৈ তৈয়াৰ কৰি চাওঁ? সকলোৱে জানে লৌকিক সংসাৰত স্বামী স্ত্ৰীৰ সম্বন্ধ ঘটে, বৈবাহিক জীৱন আৰম্ভ হয়। আৰু আমাৰ অসমীয়া সমাজৰ পৰম্পৰা অনুসৰি বৈবাহিক মুহূৰ্তত কন্যাগৰাকীক 5টা পোছাক পিন্ধোৱাৰ পৰম্পৰা আছে, আ অলংকাৰ পিন্ধোৱাৰ পৰম্পৰা আছে, আৰু কন্যা ঘৰেও দৰাক আ অলংকাৰ দিয়াৰ পৰম্পৰা আছে। এইবিলাক কি আপোনালোকে জানে? 5টা পোছাক বুলি কোৱাৰ লগে লগে পাটৰ, মুগাৰ, হিংখাপ, ৰেচমি সূতা, কপাহী সূতা ইত্যাদি কথা বুজোৱা হয়। আ অলংকাৰ বুলি ক'লে সোণ, ৰূপ, হীৰা, মণিমুকুতাৰ কথা বুজোৱা হয়। আৰু সেয়া কাক পিন্ধোৱা হয়? দৰা কন্যা। আৰু তেনে পৰিৱেশ সৃষ্টি কৰিলেহে এখন বিবাহ অনুষ্ঠিত হ'ব পাৰে। এই আমাৰ সামাজিক পৰম্পৰা। সেইদৰে আমাৰ লৌকিক সংসাৰখনৰ লগতে আধ্যাত্মিক সংসাৰটো সেই বিয়া পতাৰ কথা কৈছে। সেই আধ্যাত্মিক সংসাৰত বিয়া পতা মানুহকেইজন কোন? আমি যাক দৰা কইনা বুলি ক'লোঁ বা যদু মধু হৰি বুলি ক'লোঁ, ছোৱালীজনী কইনাজনী মৃদুস্মিতা পৰিস্মিতা বুলি ক'লোঁ, আমাৰ আধ্যাত্মিক সংসাৰৰ সেই দৰা কইনা কোন? সেই আধ্যাত্মিক সংসাৰৰ দৰাজন হ'ব সাধক আৰু কন্যাগৰাকী হ'ব সাধনা। অৰ্থাৎ সাধকে সাধনাক লগত লৈহে জীৱন যাপন কৰিলে জীৱনৰ উদ্দেশ্য সফল হ'ব পাৰে। এই যে লৌকিক সংসাৰ 5টা পোছাকৰ কথা কোৱা হ'ল, সেই আধ্যাত্মিক সংসাৰটো 5টা পোছাক পিন্ধিব লাগিব। সেই 5টা পোছাক কি? কাপোৰৰ দৰে পোছাক নহয়। সেইকেইটা পোছাক হ'ল, 1 নম্বৰ পোছাকটো হ'ল আধ্যাত্মিক চিন্তাৰ পোছাক, দ্বিতীয়টো পোছাক হ'ল নৈতিক চিন্তাৰ পোছাক, তৃতীয়টো পোছাক হ'ল সদাচাৰী জীৱনৰ পোছাক, চতুৰ্থটো পোছাক হ'ল সংযমী জীৱনৰ পোছাক, আৰু পঞ্চমটো পোছাক হ'ল ত্যাগৰ পোছাক। যিটো ঈশ্বৰমুখী চিন্তা সেইটো হৈছে আধ্যাত্মিক চিন্তাৰ পোছাক, য'ত ভাল বেয়া, হিত অহিত, উপকাৰ অপকাৰ চিন্তাৰ বিচাৰ থাকে, সেইটোৱে হ'ল নৈতিক চিন্তাৰ পোছাক। 3 নম্বৰতে স্থূল আৰু সূক্ষ্ম। স্থূল মানে দেহ, সূক্ষ্ম মানে চিত্ত। দেহটো আমি পানী মাটিৰে প্ৰসাধন সামগ্ৰীৰে পৰিষ্কাৰ কৰিম, চিত্ত কিহে পৰিষ্কাৰ কৰিম? ভগৱত নামেৰে। সেই এই দুটা সংস্কৃতি তথা দুটা আচাৰৰ সমাহাৰকে সদাচাৰী বুলি কোৱা। সম্পন্ন কৰিব পাৰোঁ আধ্যাত্মিক সংসাৰত। আৰু তাত যেনেকৈ লৌকিক সংসাৰত আ অলংকাৰ পিন্ধাৰ দস্তুৰ আছে, স্বভাৱ আছে, তেনেকৈ আমাৰ আধ্যাত্মিক সংসাৰতো আ অলংকাৰ পিন্ধাৰ স্বভাৱ আছে। তাত সোণ, ৰূপ, মণি মুকুতা, হীৰাৰে বিভিন্ন অলংকাৰ সৃষ্টি কৰি দৰা কন্যাক পিন্ধায়। এই আধ্যাত্মিক সংসাৰত কেনেকৈ সেই অলংকাৰবোৰ পিন্ধিব? সেই অলংকাৰবিলাক কি? সেই অলংকাৰবোৰ হৈছে সত্য, দয়া, প্ৰেম, স্নেহ, মমতা, পৰোপকাৰ, অহিংসা। এই ভাৱত যেতিয়া দৰা কইনা অৰ্থাৎ সাধক সাধনা উজ্জীৱিত হ'ব, তেওঁলোকে প্ৰকৃত অলংকাৰ পিন্ধাৰ যোগ্যতা লাভ কৰিব। আপোনালোকে জানেই, কাকপথাৰত আছেনে নাই ক'ব নোৱাৰোঁ, সৌন্দৰ্যৰ সৃষ্টি কৰিবৰ কাৰণে বিউটি পাৰ্লাৰলৈ যাব লাগে। দৰা কইনাক সজাবৰ কাৰণে বিউটি পাৰ্লাৰৰ পৰা শিল্পী আমদানি কৰা হয়। বিবাহত, লৌকিক বিবাহত আজিকালি এইটো এটা পৰম্পৰা পৰিণত হৈছে যে বিউটি পাৰ্লাৰলৈ যাব লাগিব, নহ'লে বিউটি পাৰ্লাৰ মানুহ আনিব লাগিব, তেতিয়াহে তেওঁলোকৰ সৌন্দৰ্য প্ৰকাশ পাব। আ অলংকাৰ সুন্দৰকৈ পিন্ধাই দিব, চুলি ধুনীয়াকৈ আঁচুৰাই দিব, প্ৰসাধন সামগ্ৰী আনি দিব। সেইদৰে আমাৰ আধ্যাত্মিক সংসাৰটো এই প্ৰসাধন সামগ্ৰী সনা, অলংকাৰ পিন্ধাৰ এখন বিউটি পাৰ্লাৰ আছে। সেইখন এই লৌকিক সংসাৰৰ ক্ষেত্ৰত থকা বিউটি পাৰ্লাৰতকৈ অতি উচ্চ বিউটি পাৰ্লাৰ। সেইখন হৈছে নামঘৰৰ মজিয়া, গোসাঁই থাপনাৰ সন্মুখ ভাগ। আমি সেই গোসাঁই থাপনাৰ সন্মুখ ভাগত এই অলংকাৰবিলাক পিন্ধাৰ
আমি আখৰা কৰিব পাৰোঁ, যাৰ যোগেদি আমি দয়াৱান হ'ব পাৰোঁ, যাৰ যোগেদি আমি ক্ষমাশীল হ'ব পাৰোঁ, যাৰ যোগেদি আমি সহানুভূতি আমাৰ হৃদয় উপচাই পেলাব পাৰোঁ, যাৰ যোগেদি আমি অহিংস নীতিৰে উদ্বুদ্ধ হ'ব পাৰোঁ, যাৰ যোগেদি আমি সত্যত প্ৰতিষ্ঠিত হ'ব পাৰোঁ। এয়া আধ্যাত্মিক সংসাৰৰ মূল অলংকাৰ। আপোনালোকে জানে বিয়াখন হ'ল, দৰা কন্যাই যুগ্ম জীৱন যাপন কৰিলে, কিন্তু লক্ষ্যৰ উদ্দেশ্য কি? সন্তান প্ৰাপ্তি। আজিকালি 3টা ল'ৰা ছোৱালী বাধ্যবাধকতা কৰা হৈছে, চৰকাৰেতো আৰু কমাইছে, তথাপি 2টা ল'ৰা 1জনী ছোৱালী আমাৰ সকলোৱে বাঞ্ছা কৰে। ঠিক সেইদৰে আধ্যাত্মিক সংসাৰটো 3টা ল'ৰা ছোৱালীৰ কথা কোৱা হৈছে, তাৰে 2টা ল'ৰা 1জনী ছোৱালী। ল'ৰা 2টাৰ নাম কি? এই যদু মধুৰ দৰে নহয়। এই ল'ৰা 2টাৰ এটাৰ নাম হৈছে জ্ঞান, আনটোৰ নাম হৈছে বৈৰাগ্য। আৰু ছোৱালীজনীৰ নাম কি? মৃদুস্মিতা পৰিস্মিতা সুন্দৰীৰ দৰে নহয়, সেই ছোৱালীজনীৰ নাম হ'ল ভক্তি। সাধকে সাধনাক লগত লৈ যেতিয়া এই 3টা সন্তান জন্ম দিব, জ্ঞান বৈৰাগ্য ভক্তি, সেই জীৱন সম্পূৰ্ণ হ'বই, সেই জীৱনৰ লক্ষ্যৰ উদ্দেশ্য পৰিপূৰ্ণ হ'বই। আৰু সেইখন ঘৰত কেতিয়াও অশান্তি কাৰকে বিৰাজ কৰিব নোৱাৰে, আৰু সেইখন ঘৰে অৰিহণা যোগোৱা সমাজখনো কেতিয়াও ক্ষত বিক্ষত হ'ব নোৱাৰে। গতিকে সেয়ে আমাক এখন আধ্যাত্মিক সংসাৰ লাগিব। আমি পুনৰ কৈছোঁ, যিদিনাখনেই নৱদম্পতীয়ে বিবাহ পাশত আবদ্ধ হয়, সেইদিনাই লৌকিক সংসাৰৰ লগে লগে সমান্তৰালভাৱে আধ্যাত্মিক সংসাৰখন নিৰ্মাণ কৰিবৰ কাৰণে প্ৰয়াস কৰিব লাগিব। আৰু যেতিয়াই সেই ভাৱেৰে ভৰি দিব, তেওঁলোকে জীৱনত কেতিয়াও উজুতি খাব নালাগে, তেওঁলোকে কেতিয়াও অবাতে যাব নোৱাৰে। আৰু তেনে চিন্তাত উদ্বুদ্ধ হোৱাৰ পিছত সেইখন ঘৰৰ স্ত্ৰীয়ে স্বামীক হত্যা কৰাৰ দৰে প্ৰৱণতা, সেই স্বামীয়ে স্ত্ৰীক বেলেগকৈ থোৱাৰ প্ৰৱণতা কেতিয়াও সৃষ্টি হ'ব নোৱাৰে। গতিকে আমি সেইকাৰণে এই লৌকিক সংসাৰৰ সমান্তৰালভাৱে আধ্যাত্মিক সংসাৰখন নিৰ্মাণৰ ক্ষেত্ৰত আৰম্ভণিৰ পৰাই যদি মনোযোগ দিওঁ, আমি শান্তিৰ জীৱন লাভ কৰিম, সুখৰ জীৱন লাভ কৰিম। আৰু 84 লক্ষ জীৱন পাৰ কৰি যি মানুহে মানুহৰ জীৱন পাইছে, তাৰ সাৰ্থকতা থাকিব। আৰু সেইকাৰণে সকলো জীৱতকৈ শ্ৰেষ্ঠ জীৱ মানুহ, আৰু এই মানুহ যে শ্ৰেষ্ঠ জীৱ, এইটো প্ৰতিপন্ন কৰিব এই আধ্যাত্মিক সংসাৰৰ যোগেদি। এই আধ্যাত্মিক সংসাৰৰ চিন্তা বুটলিবৰ কাৰণেই আমাক দিয়া হ'ল শৰণ, আমাক দিয়া হ'ল ভজন। অৰ্থাৎ আপোনালোকে জানে, এজোপা গছৰ তলত ৰৈ দিলে মানুহজনে ৰ'দ বতাহ বৰষুণৰ পৰা ৰক্ষিত হ'ব পাৰে। ঠিক সেইদৰে আমাকো কোৱা হৈছে যে তুমি মনুষ্য জীৱনৰ বাটেৰে বাট বুলোতে তুমিও এঠাইত আশ্ৰয় ল'ব লাগিব। সেই ঠাইখন কোনখন? ভগৱন্তৰ চৰণৰ ক্ষেত্ৰ। আমাক কোৱা হৈছে, তুমি ভগৱন্তৰ চৰণত যেতিয়া আশ্ৰয় ল'বা, সেই গছজোপাই মানুহজনক ৰক্ষা কৰাৰ দৰে তোমাকো অনবৰতে তেওঁ ৰক্ষা কৰি থাকিব। এই আশ্ৰয় লোৱা প্ৰক্ৰিয়াটোৱে হৈছে শৰণ। শৰণ শব্দৰ অৰ্থ আশ্ৰয়, শৰণ শব্দৰ অৰ্থ সংস্কাৰ। আমি এফালে পবিত্ৰ হ'ম, সংস্কৃত হ'ম, আনফালে তেওঁৰ চৰণত সৰ্বান্তকৰণেৰে আশ্ৰয় লওঁ। আৰু সেইকাৰণে আমাক লাগে শৰণ। আৰু আনুষ্ঠানিকতাৰ মাধ্যমেৰে গুৰুৰ ওচৰলৈ গৈ শৰণ লোৱাটো আমাৰ এটা পৰম্পৰা। কিন্তু মনত ৰখাৰ প্ৰয়োজন আছে, বহুতে শৰণ লোৱাৰ মুহূৰ্তত কি কৰে? একো বুজি নাপালেও মাক দেউতাকে জোৰ কৰে, বোপাই তই বিয়াখন পাতিব খুজিছ, বিয়াৰ আগে আগে তই শৰণলৈ আহিব লাগিব, তই গুৰু ঘূৰি আহিব লাগিব, নহ'লে তোৰ বিয়াখনত আমাৰ বৃদ্ধসকলে তামোলখন নাখাব, তোৰ বিয়া সুগম এপাৰ নহ'ব। এই বুলি কোৱাৰ লগে লগে কানিমুনি কোবাই সেইজন সত্ৰলৈ গৈ শৰণ লৈ আহে। সঁচা, বিয়াৰ আগতে শৰণ লোৱাটো আমাৰ সামাজিক পৰম্পৰা, ল'বই লাগে। কিন্তু কানিমুনি কোবাই কাৰোবাৰ প্ৰৰোচনাত গৈ কেৱল শৰণৰ মন্ত্ৰখিনি শুনি অহাটোৱেই শৰণ নহয়, তাত আনুষ্ঠানিকতাৰ বাধ্যবাধকতা আছে। শৰণ ল'ব লাগিব সঁচা, তাৰ মাধ্যমেৰেহে তেওঁ বাদ বুলিব পাৰে। কিন্তু তাৰ পিছত তেওঁৰ কৰণীয় কৰ্তব্য আছে, সেই কৰ্তব্য পালন কৰিলেহে শৰণৰ মূল্য আৰোপিত হ'ব। সেই শৰণেহে তেওঁক আশ্ৰয় প্ৰদান কৰিব, সেই শৰণেহে তেওঁৰ জীৱন পৰিচিত কৰিব, আৰু সেই শৰণেহে তেওঁক ৰক্ষা কৰিব, আৰু সেই শৰণেহে তেওঁক পবিত্ৰ কৰিব। কেনেকৈ চাওক, গুৰুৱে মন্ত্ৰ দিলে, শৰণৰ বাক্য শুনালে, সেই শৰণৰ বাক্য শৰণীয়াজনে তৎ মুহূৰ্ততে তাক জ্ঞান খৰ্গ বুলি হাতত তুলি ল'ব লাগিব। কিন্তু জ্ঞান খৰ্গখন যে দিলে
ৰঙালাও কোমোৰা কাটিব পাৰে, জাতিলাও কাটিব পাৰে। ঠিক সেইদৰে আমাকো শৰণৰ যোগেদি সেই শৰণৰ বাক্যস্বৰূপ জ্ঞান খড়গৰ দ্বাৰা আমাক গৃহত কটা চিঙা কাৰ্যত ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে। ইয়াত যেনেকৈ আলু, কচু, ৰঙালাও, কোমোৰা, জাতিলাও কাটে, আমি ঘৰত জ্ঞান খড়গৰ যোগেদি কি কাটে? বিকাৰ। সেই বিকাৰ ক'ত থাকে জানেনে? আত্মাক ঢাকি বিকাৰ থাকে। আত্মাৰ পৰা হৃদয় অনুভূতি জাগৃত হয়। হৃদয় অনুভূতি জাগৃত হ'লেহে প্ৰেমৰ সন্ধান পায়। সেই প্ৰেম কি? কেৱল যুৱক যুৱতীৰ মাজত থকা প্ৰণয় ভাৱটোকে প্ৰেম বুলি কোৱা নাই। এই প্ৰেম হৈছে ঈশ্বৰ প্ৰেম, মানুহ প্ৰেম, প্ৰাণী প্ৰেম, দেশ প্ৰেম, জাতি প্ৰেম, সমাজ প্ৰেম। এই প্ৰেমৰ সন্ধান পাব পাৰে অনুভূতি জাগৃত হ'লে। সেই আত্মাৰ পৰা অনুভূতি জাগৃত যেতিয়া হ'ব, তেতিয়াই প্ৰকৃত প্ৰেমৰ ঘৰত তেওঁ প্ৰৱেশ কৰিব পাৰিব। কিন্তু আত্মাক সাধাৰণতে বিকাৰে ঢাকি ৰাখে, আৰু বিকাৰে ঢাকি ৰখা পৰ্যন্ত আত্মাৰ পৰা সঁচা অনুভূতি জাগৃত হ'ব নোৱাৰে। এই বিকাৰ কি? যে আত্মাক ঢাকি ৰাখে। বিকাৰ তিনিটাৰ সমষ্টি: মল, আৱৰণ, বিক্ষেপ। আনৰ অহিত চিন্তা কৰি কেৱল নিজে সুখে থকাৰ যেতিয়া বাসনা পুহি ৰাখে, সেইটো মল। কেৱল মই মোৰ মদমত্ত ভাৱ, মোৰ বাহিৰে মই আনৰ চিন্তা নকৰোঁ, সেইটো হ'ল আৱৰণ। আৰু চঞ্চলাত্মক অস্থিৰ যিটো মন, সেইটো হ'ল বিক্ষেপ। এই তিনিটাৰ সমষ্টিক বিকাৰ বুলি কৈছে। সেই বিকাৰে আত্মাক ঢাকি ৰাখে সাধাৰণতে, আৰু ঢাকি ৰখা পৰ্যন্ত অনুভূতি, সঁচা অনুভূতি জাগৃত নহয়, আৰু প্ৰেমৰ ঘৰত তেওঁ প্ৰৱেশ কৰিব নোৱাৰে। সেয়ে আত্মাক ছেদন কৰিবৰ কাৰণে, আৰু আত্মাক ঢাকি ৰখা বিকাৰ ছেদন কৰিবৰ কাৰণে সেই জ্ঞান খড়গ আমাৰ হাতত তুলি দিয়া হৈছে। আমি জ্ঞান খড়গ আনি ঘৰত বিকাৰ ছেদন কৰা কাৰ্যত লগাই দিব লাগিব। কিন্তু ক'বই লাগিব, দা কটাৰী আপোনালোকে দেখিছে, চিনি পায়, কিন্তু জ্ঞান খড়গটো আপোনালোকে দেখা নাপায়। এয়া উপলব্ধিৰ খড়গ। গুৰুৱে যিদিনাখন শৰণৰ বাক্য দিলে, সেয়াই হৈছে জ্ঞান খড়গ। সেই উপলব্ধিৰেহে এই জ্ঞান খড়গ আপুনি ব্যৱহাৰ কৰিব পাৰিব। আপোনালোকে জানে, ঘৰত থকা দা কটাৰীয়ে যেতিয়া কিবা বস্তু কাটিব খোজে, তাক ধাৰ দিব লাগে। ধাৰ নিদিয়াকৈ কাটিব নোৱাৰে। কিবা কাৰণত বলেৰে ধাৰ নিদিয়াকৈ কাটিব পাৰিব, ৰেপি থাকিব লাগিব। কিন্তু যেতিয়াই শান এখনত ধাৰ দিব, শিল এচটাত ধাৰ দিব, তেতিয়াই সি তীব্ৰ ধাৰযুক্ত হ'ব। ঠিক সেইদৰে আমাকো কোৱা হ'ল, তুমি যিখন জ্ঞান খড়গ ঘৰলৈ লৈ আহিছা, সেইখনো তুমি ধাৰ দিব লাগিব। ক'ত ধাৰ দিব সেইখন জ্ঞান খড়গ? উপাসনাৰ শালত, গোসাঁই থাপনাৰ সন্মুখত বহি শৰণীয়াজনে যেতিয়া ৰাতিপুৱা গধূলা সেই শৰণৰ মন্ত্ৰ উচ্চাৰণ কৰিব, স্মৰণ কৰিব, তেতিয়াই সি ধাৰযুক্ত হ'ব। কিন্তু কোৱা হ'ল, শুকানি শুকানি খড়গখনে কিবা বস্তু কাটি আছে, আমি আকৌ কৈছোঁ ধাৰযুক্ত নহয়। কিন্তু যেতিয়া তাত এখন পানী দিব, পানীত পিছলি পিছলি সি ধাৰযুক্ত হ'ব। সেইদৰে আমাকো কোৱা হ'ল, তুমি গোসাঁই থাপনাৰ সন্মুখত যেতিয়া জ্ঞান খড়গখন ধাৰ দিবা, তাতো তুমি পানী ব্যৱহাৰ কৰিব লাগিব। এই পানী কি? প্ৰেমৰ জল, ভক্তি পানী। শ্ৰৱণ, কীৰ্তন, স্মৰণ, পাদসেৱন, অৰ্চন, বন্দন, দাস্য, সখ্য, আত্মনিবেদন। এই নৱনাৱৰ্তীৰ পানীৰেহে তুমি জ্ঞান খড়গ সেই গোসাঁই থাপনাৰ সন্মুখত ধাৰ দিব পাৰিবা। আৰু যদি সঁচাকৈ সেই চিন্তাত তেওঁ নিমগ্ন হয় শৰণীয়াজন, এই তীব্ৰ ধাৰযুক্ত হ'বই। আৰু তীব্ৰ ধাৰযুক্ত হোৱাৰ পিছত অনায়াসে সেই জ্ঞান খড়গই আত্মাক ঢাকি ৰখা বিকাৰ ছেদন কৰিবলৈ সমৰ্থ হ'ব। এয়া শৰণৰ উদ্দেশ্য। আৰু ঠিক সেইদৰে কোৱা হৈছে, শৰণৰ যোগেদি জীৱনটো পৰিকৃত হয়। শৰণ লোৱাৰ লগে লগে আমি সঁচা ছটা সংকল্পত সংকল্পিত হওঁ। এই ছটা সংকল্প কি? প্ৰথমটো সংকল্প হৈছে, মই ঈশ্বৰ অনুকূলে কাম কৰিম। দ্বিতীয়টো সংকল্প হৈছে, মই ঈশ্বৰ প্ৰতিকূলে কাম নকৰোঁ। তৃতীয়টো সংকল্প হৈছে, ঈশ্বৰৰ ওপৰত মই বিশ্বাস স্থাপন কৰিম। চতুৰ্থটো সংকল্প হৈছে, ঈশ্বৰ মোৰ প্ৰকৃত স্বামী, ঈশ্বৰ মোৰ প্ৰকৃত গৰাকী, ঈশ্বৰ মোৰ প্ৰকৃত প্ৰতিপালক। এই ভাৱেৰে মই তেওঁৰ লগত সম্বন্ধ স্থাপন কৰিম। তাৰপিছত পঞ্চমটো সংকল্প হৈছে যে মোৰ কপটতা থাকিলেও বিনা দ্বিধাই মই সেই কপটতা ত্যাগ কৰিম। ষষ্ঠটো সংকল্প হৈছে মোৰ অভাৱ থাকিব পাৰে, মই কাৰোবাক কৈ বিনিময় বিচাৰিবলৈ চেষ্টা নকৰোঁ।
এই 6টা সংকল্প যেতিয়া মানুহজন সংকল্পিত হ'ব, কৰ্মীয়াজন সংকল্পিত হ'ব, তেওঁৰ জীৱন পৰিশীলিত হ'বই, তেওঁৰ জীৱন শৃংখলিত হ'বই, তেওঁ কেতিয়াও অবাতে যাব নোৱাৰে। চাওকচোন, ঈশ্বৰৰ অনুকূলে আৰু প্ৰতিকূলে কাম কৰিম বুলি আমাক সংকল্পিত হ'বলৈ কৈছে শৰণ লোৱাৰ লগে লগে। ঈশ্বৰৰ অনুকূল প্ৰতিকূল কৰ্ম কোনবিলাক? ঈশ্বৰে বেয়া কথা নকয়, ভাল কথা কয়, ভাল মাত মাতে। ঈশ্বৰে বেয়া খাদ্য নাখায়, ভাল খাদ্য খায়। ঈশ্বৰে বেয়া চিন্তা নকৰে, ঈশ্বৰে ভাল চিন্তা কৰে। আমি যদি সঁচাকৈ ঈশ্বৰৰ অনুকূলে আৰু প্ৰতিকূলে কাম কৰিম বুলি সংকল্প লওঁ, তেতিয়াহ'লে আমি বেয়া খাদ্য খোৱাৰ প্ৰৱণতা ক'ৰ পৰা সৃষ্টি হ'ব? আমাৰ যে ইজনে সিজনে অশ্লীল শব্দবোৰ যে হাতে হাতে যে কৈ থাকে, ইমান বেয়া শব্দবোৰ যে উচ্চাৰণ কৰে, তেনে মানসিকতা ক'ৰ পৰা সৃষ্টি হ'ব? আমি যদি সঁচাকৈ ঈশ্বৰৰ ওচৰত সংকল্প লৈছোঁ, ঈশ্বৰৰ কাম কৰিম বুলি যদি সংকল্পিত হৈছোঁ, বেয়া কথা খোৱাৰ উৎস ক'ত? বেয়া খাদ্য খোৱাৰ উৎস ক'ত? বেয়া মানসিকতা বা বেয়া চিন্তা অনাৰ উৎস ক'ত? সেয়ে শৰণ লৈছোঁ সঁচা, তাৰ যথাৰ্থ আমি প্ৰতিফলন ঘটোৱাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছোঁ। যদি আমি ব্যৰ্থ নহ'লোহেঁতেন, তাক অনুশীলন কৰিলোহেঁতেন, আমি কেতিয়াও আমাৰ জিভাৰে বেয়া কথা উলিয়াব নোৱাৰিলোহেঁতেন, আমি কেতিয়াও বেয়া খাদ্য খাই আমাৰ হিতাহিত জ্ঞান আমি নাইকিয়া কৰিব নোৱাৰিলোহেঁতেন। গতিকে আমি সঁচা সংকল্পত সংকল্পিত হ'ব পৰা নাই, যাৰ কাৰণে এইটো দেখা হৈছে। এতিয়া কিশোৰ এটাক মাৰিবলৈ কুণ্ঠাবোধ কৰা নাই। আগৰ চৰাইজনীক মুচৰি মাৰিবলৈ চিন্তা কৰে গাঁৱৰ মানুহে, এতিয়া চৰাই চিৰিকটিৰ দূৰৰ কথা, মানুহক হঠাতে মাৰিবলৈও কুণ্ঠাবোধ কৰা নাই। এই ভাৱনাবোৰ কিহৰ কাৰণে হৈছে? এইটো কথা সঁচা, এইখিনি আমাৰ সমাজৰ নৈতিক জ্ঞান। শৰণত কোৱা হৈছে চৰ মাৰিব নাপায়, গোৰ মাৰিব নাপায়, চুৰিত ধৰিব নাপায়, বেশ্যাকৰ্ম কৰিব নাপায়, মাদক দ্ৰব্য খাব নাপায় বুলি যে কৈছে, এইখিনি আমাৰ মানুহ মাত্ৰেই, সামাজিক পৰম্পৰাৰ চত্ৰত থকা মানুহ মাত্ৰেই এইখিনি চিন্তা কৰা উচিত। মাত্ৰ শৰণৰ যোগেদি তাক এটা নীতিৰে প্ৰণালীৰে নিৰ্দেশ দিয়া হৈছে, আৰু সেই কথাখিনি গাঢ় হ'বৰ কাৰণেই শৰণত তেনেকৈ কোৱা হৈছে। গতিকে ইয়াৰ যোগেদি আচলতে আমাক নৈতিক চিন্তাৰে জীৱন সংশোধিত কৰাৰ ব্যৱস্থা দিয়া হৈছে, আধ্যাত্মিক চিন্তাৰে আমাক অনুন্নত কৰাৰ ব্যৱস্থা দিয়া হৈছে, সামাজিক চিন্তাৰে আমাক সেইদৰে উদ্বুদ্ধ হোৱাৰ ব্যৱস্থা দিয়া হৈছে। গতিকে সেয়ে আমি পুনৰ ক'ব খোজোঁ, কেৱল বিয়া পাতিবৰ কাৰণে, মেধি হ'বৰ কাৰণে, নাম ল'বা হ'বৰ কাৰণে, পাঠক হ'বৰ কাৰণে কেৱল শৰণ নহয়। সেই আনুষ্ঠানিকতাৰ মাধ্যমেৰে আমি আনুষ্ঠানিকতাৰ চাৰ্টিফিকেটখন দিম সঁচা, কিন্তু তাৰ লগত জীৱনটো তেওঁ সুশীল কৰাৰ, পৰিকৃত কৰাৰ এয়া মূল আৰ্যা। সেই আৰ্যাৰে চলিলেহে জীৱনটো সুৰক্ষিত হ'ব। এয়া হৈছে শৰণৰ উদ্দেশ্য। আৰু আপোনালোকে জানেই, শৰণ লওঁতে 4টা ভাগ আছে: আৰ্ত, অৰ্থাৰ্থী, জিজ্ঞাসু আৰু জ্ঞানৰ শৰণ। সেয়া সাধাৰণ মানুহৰ কাৰণে নহয়, ৰজা মহাৰজা ঋষি মুনিসকলেও সেইকেইটা শৰণত আবদ্ধ হৈছে। আৰ্ত বুলি ক'লে কি বুজায়? ভয়ত লোৱা শৰণ। আমাৰ বহুতে ভয়তে শৰণ লয়, আৰু সেইটো দুখ নহয়, প্ৰাথমিক পৰ্যায়ত মানুহে ভয়তে শৰণ ল'ব। আৰু তাৰ উদাহৰণটো ৰজা মহাৰজাই দেখুৱাইছে, ঋষিমুনিয়ে দেখুৱাইছে। আৰ্তত ভয়ত শৰণ কোনে লৈছিলে? দ্ৰৌপদীয়ে। ভয়ত শৰণ কোনে লৈছিলে? ইন্দ্ৰদ্যুম্ন ৰজা। ঠিক তেনেকৈ অৰ্থাৎ মানে গজেন্দ্ৰই। আৰু দ্বিতীয়তে অৰ্থৰ কাৰণে শৰণ কোনে লৈছিলে? আমিতো বহুতেই অৰ্থৰ কাৰণে শৰণ লওঁ, যে আমি প্ৰভুক কওঁ চাকি বন্তি দি মোৰ আমুক উদ্দেশ্যটো সিদ্ধি কৰিবা, আমুক সম্পত্তিটো যাতে মই পাওঁ, অৰ্থৰ কাৰণে শৰণ লওঁ। কিন্তু অৰ্থৰ কাৰণে শৰণ তেতিয়া ৰজা মহাৰজাই লৈছে, ইন্দ্ৰদ্যুম্ন ৰজাই লৈছে অৰ্থৰ কাৰণে শৰণ, ধ্ৰুৱই লৈছে অৰ্থৰ কাৰণে শৰণ। কাৰণ ধ্ৰুৱই 5 বছৰ বয়সতে যে তপস্যাত নিমগ্ন হ'ল, প্ৰভুক পাবৰ কাৰণে যে তেওঁ তপস্যা কৰি কিহৰ কাৰণে? ৰাজ্য সম্পদৰ কাৰণে, অৰ্থৰ কাৰণে। ঠিক সেইদৰে জিজ্ঞাসু শৰণ, মনৰ কৌতূহলতা নিবাৰণ কৰাৰ কাৰণে শৰণ লয়। আমি বহুতেই সেইটো বিচাৰোঁ যে আমাৰ এইটো মনৰ অনুসন্ধিৎসু ভাৱ আছে, কেনেকৈ দূৰ কৰিম? আমি প্ৰভুৰ ওচৰত সেইকাৰণে শৰণ লওঁ। সেই অনুসন্ধিৎসু শৰণ কোনে লৈছিল? অৰ্জুনে। আৰু কোনে লৈছিল? উদ্ধৱে। ঠিক তেনেকৈ জ্ঞানৰ শৰণ কোনে লৈছিল? নাৰদে। আৰু প্ৰকৃত পৰম জ্ঞানৰ শৰণ লৈছিল ভক্ত প্ৰহ্লাদ, যি শৰণৰ যোগেদি তেওঁ নিজকে উদ্ধাৰ কৰাৰ লগতে 21 পুৰুষ উদ্ধাৰ কৰিছিল। গতিকে এই 4টা শৰণত আমাৰ মানুহ মাত্ৰে আবদ্ধ হৈ থাকে। কিন্তু কেৱল যদি আমি অকল অৰ্থ, আৰ্ত, জিজ্ঞাসু এইকেইটা শৰণতে আবদ্ধ থাকোঁ, তেতিয়াহ'লে জ্ঞানৰ স্তৰত যদি আমি প্ৰৱেশ কৰিব নোৱাৰোঁ, আমাৰ জীৱনটো কেতিয়াও সম্পূৰ্ণ নহয়, আৰু এই জীৱনটোৰ আমি শান্তি বুটলিব নোৱাৰিম।
আমাক প্ৰকৃত জ্ঞানৰ শৰণ লাগিবই আৰু প্ৰহ্লাদে লোৱাৰ দৰে আমি ঐকান্তিক শৰণ ল'বই লাগিব। সেই ঐকান্তিক শৰণৰ কথাকে গীতাই কৈছে যে সৰ্বধৰ্মান পৰিত্যাজ্য মাম একং শৰণং ব্ৰজ অহং ত্বং সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ। হে অৰ্জুন, তুমি সকলো ধৰ্মৰ পৱত ধৰ্ম ত্যাগ কৰিবলৈ কোৱা নাই, এই শব্দটোৱে ধৰ্মৰ পৱতৰ কথা কৈছে। ধৰ্মৰ সকলো পৱত ত্যাগ কৰি তুমি মোকেই শৰণ লোৱা, মই তোমাৰ সমস্ত পাপ নাইকিয়া কৰি দিম আৰু তোমাৰ এটা সুন্দৰ জীৱন প্ৰদান কৰিম। গতিকে আমি সেয়ে বিশেষকৈ আমাৰ বৈষ্ণৱ মাৰ্গত আমি এক দেও এক সেউ চিন্তাৰে সেই প্ৰভু কৃষ্ণতেই আমি শৰণ লওঁ, সৰ্বস্ব তেওঁক সমৰ্পণ কৰোঁ আৰু তাৰ যোগেদি আমি সুৰক্ষা লাভ কৰোঁ। আৰু আমি সেইকাৰণে আন দেৱ দেৱীক সন্মান জনাম, এইটো দুখ নহয়। এজন পিতৃক নিজৰ পিতৃ বুলি স্বীকাৰ কৰাৰ পিছত সেই পিতৃৰ সমবয়সীয়া এজন ব্যক্তিক যদি আমি পিতৃ বুলি সম্বোধন কৰি তেওঁক সন্মান জনাওঁ, কেতিয়াও দুখ নহয়। কিন্তু নিজৰ পিতৃক ত্যাগ কৰি আন সকলোকে কেৱল পিতৃ বুলি স্বীকাৰ কৰিছে, তেতিয়াতো তেওঁৰ জানজ হৈ যাব। সেইটো কোনেও নকৰে। সেয়ে আমাৰ বৈষ্ণৱ মাৰ্গত কৃষ্ণ আমাৰ মূল উপাস্য দেৱতা আৰু তেওঁৰ অংশ বিভূতিক তেওঁৰে অংশ বুলি ভাবি আমি যদি ক'ৰবাত সন্মান জনাওঁ, সেইটো অপৰাধ হ'ব নোৱাৰে। নিজৰ মুখ্য দেৱতাক যদি ত্যাগ কৰোঁ তেতিয়াহে অপৰাধ হ'ব। এইটো হৈছে শৰণৰ উদ্দেশ্য যে সৰ্বধৰ্মান পৰিত্যাজ্য, সকলো চিন্তা সকলো পৱত ত্যাগ কৰি তেওঁক মাত্ৰ আশ্ৰয় লওঁ, তেওঁক মাত্ৰ শৰণ লওঁ। এয়াই হৈছে আমাৰ বৈষ্ণৱ ধৰ্মৰ শৰণৰ মূল বাৰ্তা। কিন্তু তাতে আমাক কৈছে যে তুমি যিমানেই সাংসাৰিক চিন্তাত আবদ্ধ নোহোৱা, তাৰ মাজতে তুমি তেওঁক সৰ্বস্ব জ্ঞান কৰিবলৈ চেষ্টা কৰিবা আৰু তেতিয়াহে তুমি তাৰ সুফল লাভ কৰিবা। আপোনালোকে সেই কাহিনীটোৰ কথা ভালকৈ জানে। পাশাত হৰাৰ পিছত যেতিয়া দুৰ্যোধনে দ্ৰুপদীক লাভ কৰিলে, বনত দুষাসনক ক'লে য'তেই নাথাকক, যি অৱস্থাতে নাথাকক, দ্ৰুপদীক চুলিত ধৰি লৈ আহা। দুষাসনেই দ্ৰুপদীক সেই আজ্ঞা পাই চুলিত ধৰি টানি আনিলে। তেওঁ কাকী নদী কৰিছে যে মই এতিয়া ৰজস্বলা, মই একবস্ত্ৰা, মোক এনেকুৱা অৱস্থাৰ সৃষ্টি নকৰিবা। তেওঁলোকে নামানিলে। কিহৰ কাৰণে? যোৱা খেলাৰ কাৰণে। কলি থাকে, কলি এনেদৰে দংশন কৰে, বিবেক বিচাৰ নোহোৱা হৈ যায়। আনিলে আনি ৰাজসভাত দ্ৰুপদীক পেলাই দিলে। দুষাসনে কাপোৰ টানি আছে, শেষ কৰিব পৰা নাই। অলক্ষিতে কৃষ্ণই আঁতৰতে থাকি তেওঁক কাপোৰ দিছে। দুষাসন ভাগৰি গ'ল, কাপোৰ দম হৈ গ'ল। শেষত দ্ৰুপদী আহি কৃষ্ণৰ সন্মুখ পালেহি, কৃষ্ণও আহি দ্ৰুপদীৰ ওচৰ পালেহি। তেতিয়া দ্ৰুপদীয়ে কৃষ্ণক সুধিলে, প্ৰভু, মোৰ এটা প্ৰশ্ন আছে। তুমি পঞ্চপাণ্ডৱৰ যেনেকৈ পৰম বান্ধৱ, মোৰো পৰম বান্ধৱ, মই তোমাক তেনেকৈ গণ্য কৰোঁ। কিন্তু আজি যে তুমি মোৰ পৰম বান্ধৱ নহয়, সেইটো কথা প্ৰতিপদ নকৰিলা। তেতিয়া কৃষ্ণক সুধিলে, কেনেকৈ দ্ৰুপদী, মই কি কৰিলোঁ? তুমি কি কৰিলা মানে? মোক যে দুষাসনে চুলিত ধৰি টানি আনিছে, বস্ত্ৰ টানি আছে, তুমি দেখিছা? তুমিতো অন্তৰ্যামী। অঁ, কৃষ্ণই কৈছে, মই দেখিছোঁ। দুষাসনে চুলিত ধৰি তোমাক কাপোৰ টনাৰ লগে লগে মই আঁতৰ পৰা কাপোৰ দিছোঁ। তেতিয়া দ্ৰুপদী ক'লে, তুমি যে আঁতৰ পৰা কাপোৰ দি মোক ৰং চালা, দুষাসনে চুলিত ধৰিব খোজোতেই তুমি মোৰ সন্মুখত কিয় উপস্থিত নহ'লা? তেতিয়া দুষাসনৰ সাধ্য আছিলে মোৰ চুলিত ধৰিব পাৰে, মোৰ কাপোৰ টানিব পাৰে? তেতিয়া কৃষ্ণ হেঙাই ক'লে, দ্ৰুপদী, সেইটো কাৰণে বাধা তুমিয়ে দিলা। মই তোমাৰ কাৰণে যাব খুজিছিলোঁ, তুমিয়ে বাধা দিছা। তেতিয়া দ্ৰুপদীয়ে সুধিছে, মই কেনেকৈ বাধা দিছোঁ? মই ইমান কাটৰ ওচৰত তোমাক মাতিছোঁ, মই তোমাক বাধা দিয়া নাই। নহয়, তুমি বাধা দিলা, যাৰ কাৰণে মই যাব খুজিও আঁতৰতে থমকি ৰৈ গ'লোঁ। তেতিয়া দ্ৰুপদীয়ে সুধিলে, মই তোমাক কেনেকৈ বাধা দিলোঁ কোৱাচোন? কেনেকৈ বাধা দিলা? মই কওঁ শুনা। দুষাসনে তোমাক চুলিত ধৰোঁতেও, কাপোৰখনৰ আঞ্চলটো টানোতেও তোমাৰ বুকুৰ খামোচটো, কাপোৰৰ খামোচটো তুমি এৰি দিয়া নাই। তুমি যদি সিমান ধৰি ৰাখিবই পাৰা, মই তোমাক কিয় কাপোৰ দিব লাগে? কিন্তু যেতিয়া তুমি উপলব্ধি কৰিলা যে মোৰ কাপোৰখনটো মোৰ নহয়, এয়া অস্থায়ী মাত্ৰ, তুমি যেতিয়া কীৰ্তনজনী হৈ মোক মাতিলা, মই তোমাৰ সন্মুখত দণ্ডায়মান উপস্থিত। তেতিয়া দ্ৰুপদী ক'লে, হয় প্ৰভু, মোৰ ভুল হৈছিলে, মই এতিয়া স্বীকাৰ কৰিছোঁ। গতিকে সেই কাহিনী আমাক সেইটো কথাই কৈছে, ধনজন থাকিব পাৰে, পুত্ৰ পৰিবাৰ থাকিব পাৰে, ল'ৰা ছোৱালীৰ মোহ থাকিব পাৰে, তাৰ মাজতো যিজনে মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ সংসাৰ নহয় বুলি ভগৱন্তৰ সেই সমস্ত বুলি তেওঁৰ চৰণত বাকি দিব পাৰে,
তেওঁ সঁচাকৈ ভগৱন্তক লাভ কৰিব। এই কাহিনী আমাক সেই শৰণৰ কথা কৈছে। আমি সংসাৰ মাজতে থাকিম, আপত্তি নাই, তাৰ মাজতে আমি একান্ত শৰণলৈ যাব পাৰোঁ। যেনেকৈ পানীৰ মাজত থকা পদুমৰ পাতত পানী নালাগে, তেনেকৈ আমি সংসাৰৰ মাজত থাকিলেও কৰ্মবন্ধনে আমাক বান্ধিব নোৱাৰে যদি আমি প্ৰভু ভগৱন্তক সৰ্বোচ্চ জ্ঞান কৰি তেওঁক শৰীৰ মন প্ৰাণ সমৰ্পণ কৰি দিওঁ। আৰু আমাক এনেকৈ সংসাৰ চলাবলৈ কৈছে যে গাখীৰ পানী আপুনি মিশ্ৰণ কৰি দিয়ক, একেকাৰ হৈ যাব। কিন্তু গাখীৰৰ পৰা মাখন প্ৰস্তুত কৰি যদি পানীত দি দিয়ে, সেই পানীয়ে কেতিয়াও মাখন লৰাব নোৱাৰে। আমাকো কৈছে সংসাৰখনক পানী বুলি ভাবা, মনটোক মাখনৰ লগত তুলনা কৰা। নিষ্প্ৰিয়ৰূপী মনটো তুমি সেই সংসাৰ পানীত এৰি দিয়া, সেই সংসাৰ পানীয়ে তোমাৰ মনটো ধুৱাব নোৱাৰে, বুঢ়াব নোৱাৰে। এয়াই হৈছে শৰণৰ তাৎপৰ্য। আমি সেই চিন্তাৰে যদি আগবাঢ়ো, এই লৌকিক সংসাৰৰ মাজেদি আধ্যাত্মিক সংসাৰখন নিৰ্মাণ কৰি আমি সেই ভগৱন্তক সৰ্বোচ্চ জ্ঞান কৰি শৰণ যদি লওঁ, নিশ্চয় তেওঁ আমাক ৰক্ষা কৰিবই। তাৰ লগে লগে ভজনৰ কথা কৈছে। ভজন মানে যোজনা কৰা, ভজন মানে সেৱা কৰা, ভজন মানে প্ৰভু ভগৱন্তক কেনেকৈ সেৱা কৰিব তাৰ নীতি প্ৰণালী দেখুৱাই দিয়া। হয়, আমাৰ ৰাজনীতি পাচনিসকলে ভজন লওঁতে মাটি পানী কেনেকৈ ল'ব লাগে, কেইবাৰ ল'ব লাগে, শুশ্ৰূষা কেনেকৈ কৰিব লাগে, এই কথাখিনি কৈছে, ক'বই লাগিব। তাত সদাচাৰী জীৱনৰ কথা জড়িত হৈ আছে। কিন্তু অকল সেইখিনি কথাই ভজন নহয়। যি অষ্টাংগ যোগৰ আশ্ৰয় ল'ব, সেয়াহে হ'ব ভজনৰ মূল কথা। সেই অষ্টাংগ যোগ কি? যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধ্যান, ধাৰণা, সমাধি। যম মানে সংযম। কায় মন বাক্যৰে যেতিয়া আমি নিজকে সংযম কৰিবলৈ চেষ্টা কৰিম, আপুনি তেতিয়া যমৰ ঘৰত প্ৰৱেশ কৰিব, অৰ্থাৎ সংযমৰ ঘৰত প্ৰৱেশ কৰিব। তাৰপিছত নিয়ম বুলি কৈছে। নিয়ম কোনটো? যিটো নীতি প্ৰণালীৰে আমি তেওঁক যোজনা কৰিম, সেইটো হ'ল নিয়ম। তাৰপিছত আসন। আপুনি এখন আসনত বহি তেওঁক যোজনা কৰিব লাগিব ভগৱন্তক। সেই আসন পদ্মাসন হ'ব পাৰে, স্বস্তিকাসন হ'ব পাৰে, বীৰাসন হ'ব পাৰে, ধনুৰ আসন হ'ব পাৰে। আপুনি কোনোবা এখন আসন ল'বই লাগিব। তাৰপিছত প্ৰাণায়াম। আমাক প্ৰাণায়াম কৰিবলৈ কৈছে। আজি যোগ প্ৰাণায়ামৰ অভাৱ নাই, কিন্তু প্ৰাণায়াম মানে কেৱল অনুলোম বিলোম কৰা, কপালভাতি কৰা, এই কাৰ্যটোকে কেৱল প্ৰাণায়াম বুলি কোৱা হোৱা নাই। প্ৰাণায়ামত গূঢ়াৰ্থ সোমাই আছে। আমাৰ শৰীৰত দুটা মাছ আছে, তিনিখন নদীত সি ভ্ৰমণ কৰি থাকে, তাক নিয়ন্ত্ৰণ কৰিবলৈ কৈছে। সেইটো প্ৰাণায়ামৰ উদ্দেশ্য। আপোনালোকে প্ৰয়াগৰ কথা জানেই। প্ৰয়াগে তীৰ্থৰাজৰ আখ্যা লাভ কৰিছে কিহৰ কাৰণে? তিনিখন নদী সন্মিলিত হোৱাৰ কাৰণে, গংগা, যমুনা, সৰস্বতী। যদি গংগা, যমুনা, সৰস্বতী ভাগে ভাগে থাকিলেহেঁতেন, প্ৰয়াগে তীৰ্থৰাজৰ আখ্যা নাপালেহেঁতেন। ঠিক সেইদৰে আমাকো কোৱা হৈছে, তোমাৰ শৰীৰৰ ভিতৰত তিনিখন নদী আছে, তাক তুমি নিয়ন্ত্ৰণ কৰিব লাগিব। আৰু তাতো তোমাৰ মাছ ঘূৰি আছে। আমাৰ শৰীৰত থকা তিনি নাৰী, ইৰা, পিংগলা, সুষুম্না। এই তিনি নাৰীক তিনিখন নদীৰ লগত তুলনা কৰা হৈছে, গংগা, যমুনা, সৰস্বতী। আৰু তাত মাছ দুটা ঘূৰি আছে, অৰ্থাৎ এবাৰ আমি উশাহ লৈছোঁ, এবাৰ আমি উশাহ এৰিছোঁ। যেতিয়া আমি তিনিখন নাৰীৰ অৱবাহিকাক এক কৰি কেৱল সুষুম্না নাৰীৰে সৰস্বতী নদীয়েদিহে প্ৰৱেশ কৰা মাছটোক, তেতিয়া সি লক্ষ্যপথত উপনীত হ'ব। আৰু তেতিয়া দুটা মাছৰ ঠাইত এটা মাছ হ'ব। অৰ্থাৎ আমি যি প্ৰক্ৰিয়াৰে সেই সুষুম্না নাৰীৰে উশাহ নি 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 ব্ৰহ্মৰ অন্তত স্থাপন কৰিবলৈ প্ৰয়াস কৰিম, সেয়াই হৈছে প্ৰাণায়ামৰ উদ্দেশ্য। আৰু তাতে আছে আমাৰ আৱেগ সম্বৰণৰ প্ৰক্ৰিয়া, ধৈৰ্য ৰক্ষাৰ প্ৰক্ৰিয়া, আৰু আমাৰ জীৱনটো শৃংখলিত কৰাৰ প্ৰক্ৰিয়া। আৰু সেই প্ৰক্ৰিয়াৰে যেতিয়া মানুহজনে প্ৰাণায়াম কৰিব, শৰীৰটোতো সুস্থ হ'বই, মনটোও সুস্থ হৈ থাকিব। কেতিয়াও মনটো অশান্তিৰে ভাৰাক্ৰান্ত হ'ব নোৱাৰে। এয়া প্ৰাণায়ামৰ উদ্দেশ্য। ঠিক তেনেকৈ প্ৰত্যাহাৰ বুলি কৈছে যে ভগৱন্তৰ চৰণত যেতিয়া আমি মনটো বাকি দিম, তেতিয়া আমাৰ আন বৈষয়িক চিন্তাই কেৱল আবদ্ধ কৰিব নোৱাৰে। সকলো চিন্তা ত্যাগ কৰি যেতিয়া তেওঁৰ চিন্তাত আবদ্ধ হ'ম, সেইটো প্ৰত্যাহাৰ বুলি কৈছে। তাৰপিছত ধ্যান। আমি চৰণ পদ্মৰ পৰা শিৰলৈকে ভগৱন্তৰ অংগখিনি যেতিয়া আমি চাম, দৰ্শন কৰিম, সেয়া ধ্যান। আকৌ আৱেগ সম্বৰণ কৰি শিৰৰ পৰা যেতিয়া চৰণলৈকে আমি অংগ আকৌ নিৰীক্ষণ কৰিম, তাক ধাৰণা বুলি কৈছে। আৰু সমাধি। যেনেকৈ অৰ্জুনে লক্ষ্যভেদ কৰোঁতে মাছটোৰ চকুটোৰ বাহিৰে একো দেখা নাছিল, যাৰ কাৰণে তেওঁ লক্ষ্যভেদ কৰোঁতে তাত কৃতকাৰ্য হৈছিল। আমাকো কৈছে তুমি ভগৱত চিন্তাত যেতিয়া যথাৰ্থতে নিমগ্ন হ'বা, তেওঁৰ চৰণ পদ্মৰ বাহিৰে তুমি সেইখিনি সময়ত একো দেখা নোপোৱা। সেইটোৱে হ'ল সমাধিস্থ। গতিকে আমি এইদৰে অষ্টাংগ যোগেৰ যোগেদি ভজনৰ বৃত্তত সোমাব পাৰোঁ।
তাৰ যোগেদি আমাৰ জীৱনটো পৰিশুদ্ধ কৰিব পাৰোঁ, তাৰ যোগেদি আমাৰ জীৱনটো নীতিশীল কৰিব পাৰোঁ, তাৰ যোগেদি আমি সংস্কাৰিত হ'ব পাৰোঁ, তাৰ যোগেদি আমি ভগৱন্তক কেনেকৈ সেৱা কৰিব লাগে তাৰ ধৈৰ্যৰ আমি আখৰা কৰিব পাৰোঁ। কাৰণ ধৈৰ্যবিহীনভাৱে সহিষ্ণুবিহীনভাৱে ভগৱন্তক উপাসনা কৰি যোজনা কৰি আপুনি কৃতকাৰ্য হ'ব নোৱাৰে। এনেদৰেই আমাক শৰণৰ ভজনৰ কথা কৈছে, তাৰপিছত ভক্তিৰ কথা কৈছে, প্ৰাৰ্থনাৰ কথা কৈছে। আপোনালোকে জানেই আমাৰ দীক্ষাস্ত্ৰত, বৈষ্ণৱ দীক্ষাস্ত্ৰত আমাৰ মালা মন্ত্ৰ জপ কৰাৰ প্ৰক্ৰিয়া আছে। গতিকে এইখিনিও আমাৰ আধ্যাত্মিক জীৱনৰ মূল অংগ। সেয়ে আমি পুনৰ ক'ব খোজোঁ যে এজন ভকত হ'বৰ কাৰণেই শৰণ ভজন ভক্তি প্ৰাৰ্থনা বা মালা জপ কৰাৰ কথা কোৱা হোৱা নাই। ইয়াৰ সকলোৰে দায়িত্ব আছে, কৰ্তব্য আছে। আমি সকলোৱে যদি সেই বিদ্যাত সোমাওঁ তেতিয়া আমাৰ জীৱনটো সঁচাকৈয়ে শৃংখল। শৰণ ল'ব এইটো কাৰণেই লাগে, স্বামী স্ত্ৰীৰ জীৱনটো লৌকিক জীৱন, ই অস্থায়ী জীৱন, স্থায়ী নহয়। আমি সকলোৱে আচলতে জীৱাত্মা, আমিও প্ৰকৃতি, এজনেই মাত্ৰ পুৰুষ, এজন ভগৱান। গতিকে সেইজনৰ ওচৰলৈ যোৱাৰ সকলো অধিকাৰ আছে। কোনোবাই যদি কয় নহয় এইটোহে স্থায়ী, তেতিয়াহ'লে এইটো কথা ক'ব পাৰিবনে? আজি স্ত্ৰীগৰাকীয়ে কাইলৈ যদি আকৌ মৃত্যুৰ পিছত জন্মগ্ৰহণ কৰে, তেওঁ স্ত্ৰী হৈ আহিবনে? পুৰুষগৰাকীয়ে পুৰুষ হৈ কৰিব। যিহেতু আপোনালোক সাধু পুৰুষ, সন্ত পুৰুষ, সাধনা ভজন